নমস্কাৰ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ব্লগলৈ। আজি দেওবাৰ, মা দেউতাহঁতো ঘৰত নাই, মই ঘৰত অকলেই আছোঁ। অকলে নাই বাৰু, মাহীৰ ছোৱালী মোৰ ভণ্টিকো লগত লৈ আহিছোঁ, কালিয়ে লৈ আহিছোঁ। মাহঁত আজি যাব বুলি গম পাই, সেইবাবে আমি ভাবিলোঁ দুইজনে যিহেতু অকলেই আছোঁ, তেন্তে কেনেদৰে দিনটো পাৰ কৰোঁ আহক তেন্তে চাওঁ। যিহেতু 12টাই বাজিব হ'ল, উঠাও দেৰি, ভাবিছোঁ ভাত কেইটামান খাই লওঁ। বৰষুণৰ বতৰ যিহেতু ভাত খাই একদম টোপনি ধৰিলে শুই গ'লোঁ। 2টাই বাজিলে, এতিয়াহে সাৰ পাইছোঁ। কৰিবলৈ একো নাই, কাৰণ আগফালে আহি অকণ বহিছোঁ। বৰষুণো দি আছে, ভালো লাগিছে, অলপ ঠাণ্ডা ঠাণ্ডাও লাগি আছে। বুজিছোঁ আৰু কেমেৰাৰ আঁৰত থকা মেইনগৰাকীয়ে চাই দিয়া আগত। এতিয়া আমাৰ এজনীয়ে চুলি কাটে, তাইক বোলে কিবা বাটাৰফ্লাই কাট কৰিব লাগে। বলক তেন্তে আপোনালোকক দেখাই যাম কি কাট দিওঁ সেইটো। এয়া বহি মেলি আজৰি, একদম ক'বই নালাগে, খুব লাজ। মই চুলি কাটিব নাজানো বাৰু, ইউটিউবত চাইহে শিকিছোঁ দেই। আপোনালোকে আকৌ নাভাবিব মই চুলি কাটিব জানো বুলি। তেতিয়া ভালেই কাটিছোঁ বাৰু। সেয়া আমাৰ চুলি কাটি ৰেডি হৈ গ'ল, পজ দিয়াহে কথা আৰু এতিয়া। ভাবিছিলোঁ ক'ৰবাত ওলাই যাম, কিন্তু বৰষুণ নেৰাই হ'ল। ঘৰত থকাৰ পৰাই মাত্ৰ এটা কথাই, মই গ'লে মেকআপ এটা কৰি দিবি। সেয়ে তাইক বহাই ল'লোঁ মেকআপ কৰিবলৈ, বোলো চিম্পুলকৈ পাৰ্টি মেকআপ এটাই কৰোঁ বুলি। এয়া আৰম্ভ কৰিছোঁ, চাই থাকিব শেষলৈকে। আপোনালোকে যদি মেকআপৰ টিউটৰিয়েল চাবলৈ বিচাৰে তেন্তে কমেণ্ট কৰি জনাব, আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম। এইটো ফাইনেল লুক, কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।